Hello everyone. আজি এইটো ভিডিঅ'ত আমি জানিম what is ecosystem and what are the component of ecosystem. Ecosystem আসলে কিনো? Ecosystem হৈছে এটা system য'ত প্ৰত্যেকটো বস্তু এটো হিটোৰ ওপৰত interdependent হৈ থাকে. Suppose এটা environment আছে. Environmentত কিছুমান biotic component like plants, animals থাকে আৰু তাতে কিছুমান abiotic component থাকে. সেই প্ৰত্যেকটো বস্তু এটো হিটোৰ ওপৰত dependent হৈ থাকে আৰু এই গোটেই systemটো কোৱা হয় ecosystem বুলি. আমি ক'ব পাৰো যে ecosystem is a functional unit of environment য'ত all other plants, animals, that means the all other components that living in a environment that are interdependent on each other হেতুক এটা ecosystem বুলি কোৱা হয়। এতিয়া আমি জানিম ecosystemৰ component কি কি? What are the different component of ecosystem? এটা যদি আমি চাওঁ component দুটাই আছে mainly, এটা হ'ল biotic আৰু এটা হ'ল abiotic. What do you mean by biotic component? Biotic means the living organism. যিবিলাকৰ জীৱ থাকে সেইবিলাকক কোৱা হয় biotic component আৰু কিছুমান থাকে abiotic যিবিলাকৰ জীৱ নাথাকে সেইবিলাকক কোৱা হয় abiotic component. যদি আমি চাওঁ সেই প্ৰত্যেকটো living organism আৰু non living organism ইটোৱে সিটোৰ ওপৰত interdependent হৈ থাকে অৰ্থাৎ এটা ইকোসিস্টেমত থকা living and non living, that means biotic আৰু abiotic component interdependent on each other. এটা যদি চাওঁ what are the different kind of biotic component? I mean biotic component বোৰ depend on the trophic level. আমি তিনটা ভাগত ভাগ কৰিব পাৰো। কি কি? হেয়া হৈছে producer, consumer and decomposer. Producer কোনবিলাকক কোৱা হয়? যিবিলাকে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে। আমি যদি কওঁ এতিয়া কোনবিলাকে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে, মাত্ৰ এটাই আছে, হেয়া হৈছে সেউজ, যিবিলাক গছ থাকে সেইবোৰ অৰ্থাৎ গ্ৰীনাৰী। সিহঁতে ফটোসিন্থেসিসৰ সহায়ত নন লিভিং অৰ্গানিজমৰ থ্ৰুদি অৰ্থাৎ সানলাইট, ওয়াটাৰ, কাৰ্বন ডাই অক্সাইড এইবিলাক ইউজ কৰি পেলাই সিহঁতে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে। আৰু কনজিউমাৰ কাক কোৱা হয়? যিবিলাকে সিহঁতৰ ওপৰত নিৰ্ভৰ কৰি থাকে। এতিয়া যদি আমি চাওঁ কনজিউমাৰ বিলাকক আকৌ তিনটা ভাগত ভাগ কৰিব পাৰি। ফাৰ্ষ্টটো হৈছে প্ৰাইমেৰী কনজিউমাৰ, সেকেন্ড হৈছে সেকেন্ডাৰী কনজিউমাৰ আৰু টাৰ্চাৰী কনজিউমাৰ। প্ৰাইমেৰী কনজিউমাৰ কোনবিলাক? যিবিলাক ট্ৰপিক লেভেলৰ সেকেন্ড স্তৰত থাকে। ট্ৰপিক লেভেল সেকেন্ড স্তৰত থকাবিলাক প্ৰাইমেৰী কনজিউমাৰ, যিবিলাক ডাইৰেক্টলি প্ৰডিউচাৰ বিলাকৰ ওপৰত ডিপেন্ডেন্ট হয়, যিবিলাকে অৰ্থাৎ ঘাঁহ খায় সেইবিলাকক কোৱা হয় প্ৰাইমেৰী কনজিউমাৰ, যিবিলাক হাৰ্বিভাৰ্ছ বুলিও কোৱা হয়। সেকেন্ডাৰী কনজিউমাৰ্ছ, হোৱাট ডু ইউ মিন বাই সেকেন্ডাৰী কনজিউমাৰ্ছ? যিবিলাক ট্ৰপিক লেভেলৰ 3 নম্বৰত থাকে, প্ৰথমত থাকে প্ৰডিউচাৰ, সেকেন্ডত থাকে প্ৰাইমেৰী কনজিউমাৰ, থাৰ্ডত থাকে সেকেন্ডাৰী কনজিউমাৰ। এটা যদি চাওঁ আমি সেকেন্ডাৰী কনজিউমাৰ কিবিলাক? যিবিলাকে প্ৰাইমেৰী কনজিউমাৰ যিবিলাক আছে সেইবিলাকক ভক্ষণ কৰি থাকে, অৰ্থাৎ সেইবিলাকে সেকেন্ডাৰী বিলাকে প্ৰাইমেৰী কনজিউমাৰ বিলাকক খায়, সেইবিলাকক আমি ক'ব পাৰোঁ কাৰ্নিভাৰ্ছ। যিদৰে টাইগাৰ হ'ব পাৰে, লায়ন হ'ব পাৰে, সেইবিলাকৰ ওপৰত ডিপেন্ড কৰি থাকে। টাৰ্চাৰী বিলাক কোন? টাৰ্চাৰী হৈছে এটা ট্ৰপিক লেভেলৰ আটাইতকৈ ওপৰত থকা যিবিলাক সেইবিলাকে হৈছে টাৰ্চাৰী। টাৰ্চাৰী কেনেকুৱা হ'ব পাৰে? যিবিলাকে সেই সেকেন্ডাৰী কনজিউমাৰ বিলাকৰ ওপৰত ডিপেন্ড কৰি থাকে। এতিয়া যদি চাওঁ হোৱাট ডু ইউ মিন বাই ডিকম্পোজাৰ্ছ? ডিকম্পোজাৰ্ছ মানে কি হৈছে? যেতিয়া এটা প্লেন্ট বা এনিমেল বডি যেতিয়া মৰি যায় সিহঁত তেতিয়া যে ছয়লৰ লগত মিহলি হয় তেতিয়া সিহঁতক কিছুমান ডিকম্পোজাৰ্ছ, যিবিলাক কিছুমান মাইক্ৰবছ আছে, মাইক্ৰবছবিলাকে সিহঁতৰ ওপৰত কেমিকেল, ফিজিকেল এইবিলাক ৰিয়েকশ্যন কৰি পেলাই সিহঁতক ডিকম্পোজ কৰি ছয়লৰ লগত মিলাই দিয়ে আৰু সেইবিলাক হৈছে ডিকম্পোজাৰ্ছ। ইয়াতে থকা প্ৰত্যেকটো স্তৰত ট্ৰপিক লেভেল 1, ট্ৰপিক লেভেল 2, ট্ৰপিক লেভেল 3 এণ্ড ট্ৰপিক লেভেল 4 গোটেইকেইটাতে ডিকম্পোজাৰে কাম কৰে। কাৰণ প্ৰত্যেকটো ট্ৰপিক লেভেলে প্লেন্ট হওক বা এনিমেল হওক প্ৰত্যেকটো এটা সময়ত লাগিলে সেই ইনচেক্টে হয়, এটা সময়ত সিহঁতি মৰি যোৱাৰ পিছত সিহঁতি পৰি যায় আৰু সেইবিলাকক তেতিয়া ডিকম্পোজাৰ্ছবিলাকে ডিকম্পোজ কৰে কিছুমান কেমিকেল বা বায়'জিঅ'কেমিকেল কিছুমান ৰিয়েকশ্যনৰ থ্ৰু দিয়ে। এতিয়া যদি আমি চাওঁ এতিয়া আমি পাই আছোঁ যে ট্ৰপিক লেভেল মানে কি? যেতিয়া আমি যিবিলাক বায়'টিক কম্পনেণ্ট আছে, বায়'টিক কম্পনেণ্টবিলাকক যেতিয়া সিহঁতৰ ট্ৰপিক লেভেল অৰ্থাৎ সিহঁতৰ খাদ্য কেনেধৰণৰ খাদ্য লয় সেইবিলাকৰ ওপৰত ডিপেণ্ড কৰি যেতিয়া আমি এটা ক্ৰনলজিকেল পাথৱে এটা পাওঁ, যেনেধৰণে কিছুমানক ঘাঁহ খালে, ঘাঁহ খোৱা জীৱবিলাকক বেলেগ এটাই খালে, সেই বেলেগ এটাই খালে, সেই যোনটো আমি এটা ক্ৰনলজিকেল পাথৱে পাওঁ সেইটো কোৱা হয় সেইটো যোনটো এটা পাওঁ সেইটো ট্ৰপিক লেভেল বুলি কোৱা হয়। অ'কে, আৰু সেইটোক যে খায় সেইটোক কোৱা হয় ফুড চেইন বুলি কোৱা হয়। এতিয়া চাওঁ হোৱাট আৰ দ্য এবায়টিক কম্পনেণ্ট? এবায়টিক কম্পনেণ্ট কি কি? এবায়টিক কম্পনেণ্টবিলাকক আমি আকৌ দুটা ভাগ কৰিব পাৰোঁ। সেইবিলাক কি কি? সেয়া হৈছে কেমিকেল এণ্ড দ্য ফিজিকেল। যিবিলাক
আমাৰ বায়োটিক আৰু এবায়োটিক কম্পনেণ্টবিলাক ইটোৱে সিটোৰ ওপৰত যে ৰিয়েকশ্যন কৰি থাকে গম পাওঁ এতিয়া সেই ৰিয়েকশ্যন কৰি থকা কিছুমান তাৰ মাজত কিছুমান ফিজিকেল এণ্ড কেমিকেল কিছুমান ঘটনা ঘটি থাকে সেই সকলোবিলাক মিলি হৈ পিছে যিবিলাক এবায়োটিক কম্পনেণ্টবিলাক এতিয়া যদি আমি চাওঁ সাধাৰণতে যোনটো ইক'চিষ্টেম আছে ইক'চিষ্টেমটো বায়োটিক আৰু এবায়োটিক দুটা কম্পনেণ্ট মিলি লগ সৃষ্টি হৈছে আৰু এই কম্পনেণ্টবিলাকৰ নিজৰ নিজৰ ভাগ আছে যিটোৱে বায়োটিকৰ আছে মূল টাইপছ হৈছে বায়োটিকৰ হৈছে প্ৰডিউচাৰ কনজিউমাৰ এণ্ড ডিকম্প'জাৰ ঠিক সেইদৰে এবায়োটিক হ'ল ফিজিকেল এণ্ড কেমিকেল আৰু এই গোটেইবিলাক লগ লাগি সৃষ্টি হয় এটা ইক'চিষ্টেম আৰু ইক'চিষ্টেম হৈছে এনভাইৰনমেণ্টৰ এটা সৰু ফাংচনেল ইউনিট কিয় তাতে থকা যিবিলাক ফাংচন হয় ফাংচনবিলাক ইটোৱে সিটোৰ ওপৰত ডিপেণ্ডেণ্ট হয় অৰ্থাৎ তাতে বায়োটিকবিলাকে যিবিলাক ফাংচন কৰে সেইবিলাক আল্টিমেটলি গৈ পেলাই নন বায়োটিকৰ ওপৰত ডিপেণ্ডেণ্ট হয় আৰু যিবিলাক নন বায়োটিক যিবিলাক ফাংচন হয় সেইবিলাক আল্টিমেটলি গৈ বায়োটিকৰ ওপৰত ডিপেণ্ডেণ্ট হৈ থাকে সেই ইটোৱে সিটোৰ ওপৰত যিহেতু ডিপেণ্ডেণ্ট হৈ থাকে সেইটোৱে হৈছে এটা ইক'চিষ্টেম গতিকে আমি আজি গম পালোঁ হোৱাট ইজ ইক'চিষ্টেম হোৱাট আৰ দ্য কম্পনেণ্ট অফ ইক'চিষ্টেম যদি আপোনালোকে এনেকুৱা ভিডিঅ'সমূহ চাই থাকিব বিচাৰে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব একদম নকৰিব